গাইজ ৱেলকাম বেক টু মাই চেনেল মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকৰ কাৰণে এটা ট্ৰেভেল ব্লগ লৈ আহিছোঁ যোনটোত মই শ্বিলঙৰ দুখন বিৰাট ধুনীয়া ধুনীয়া ঠাই আপোনালোকৰ আগত দেখাব বিচাৰিছোঁ আৰু মই সেই ঠাই দুখন মই ভিজিট কৰিছিলোঁ লকডাউনৰ আগতে আৰু যিহেতু তেতিয়া মোৰ ইউটিউব চেনেল নাছিলে তো তেতিয়া মই কোনো এনেকুৱা ব্লগ টাইপ কৰা নাছিলোঁ কিন্তু মই তাৰে প্ৰত্যেকটো মুহূৰ্ত প্ৰত্যেকটো আমাৰ স্পেচিয়েল মুহূৰ্ত ফ্ৰেণ্ডছৰ লগত যিহেতু মই ফ্ৰেণ্ডছৰ লগত গৈছিলোঁ মই কেপচাৰ কৰি ৰাখিছোঁ আৰু সেই মুহূৰ্তখিনি মই আপোনালোকৰ আগত এতিয়া এটা এটাকৈ দেখাম ভিডিঅ' আকাৰত এটা দীঘল ভিডিঅ' আকাৰত আৰু আশা কৰিছোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু ইয়াতে মই ক'ব বিচাৰিছোঁ যে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে যে যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে বা আগৰ ভিডিঅ'বিলাক চাই ভাল পায় তেতিয়াহ'লে যদি আপোনালোক কোনোবা মোৰ চেনেলটো নতুন হয় তো চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব যাতে মই আপলোড দিয়া ভিডিঅ'ছবিলাকৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে অতি সোনকালে আৰু অতি সহজে পায় তো আৰু বেছি নকওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু মই ইয়াতে ক'ব বিচাৰিছোঁ যে আমি গোটেইখিনি ফ্ৰেণ্ডছ গৈছিলোঁ বহুত ল' বাজেটত আমাৰ হৈ গৈছিল ট্ৰিপটো আৰু শ্বিলঙৰ বিৰাট ধুনীয়া ধুনীয়া দুখন ঠাই হয় আপোনালোকে ফ্ৰেণ্ডছৰ লগত ফেমিলিৰ লগত ভিজিট কৰিব পাৰে আমি দুদিনৰ কাৰণে গৈছিলোঁ কেম্পিঙো কৰিব পাৰে তাত আমি কেম্পিঙো কৰিছিলোঁ আৰু মই যোন দুখন ঠাই আপোনালোকৰ এতিয়া কম মানে সেই দুইখন ঠাইতে আপোনালোকে কেম্পিং কৰিব পাৰে বিৰাট ধুনীয়া হয় শ্বিলঙৰ ঠাইবিলাক এনেও বহুত ধুনীয়া হয় তাৰে ভিতৰত এই দুখন ঠাই বহুত স্পেচিয়েল হয় আৰু এখনটো মই নামটো এতিয়া ফুটাব নোৱাৰিম মুখত মইতো টাইপ কৰি পেলাই আপোনালোকক লিখি দিম আৰু কাংচুৰী ৱাটাৰফলটোতো শুনিছে চবেই এখন দেখাম আৰু মই কেনেকৈ ক'ত ক'ত আমি কেম্পিং কৰিছিলোঁ ধুনীয়া যিটো এনভাইৰনমেণ্ট আমি দেখিছিলোঁ সেই গোটেই এনভাইৰনমেণ্টটো মই ভিডিঅ' কৰি ৰাখিছিলোঁ এনেই সৰুকৈ এজ এ মেমৰি তো সেই ভিডিঅ'খিনিকে এতিয়া মই আপোনালোকৰ আগত দেখাম তো দেৰি নকৰি ব'লো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ প্লিজ স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব এয়া গুৱাহাটীৰ পৰা আমি আমাৰ জাৰ্ণিটো এনেদৰে ষ্টাৰ্ট কৰিছিলোঁ আৰু গোটেই ৰাস্তাটো আমি গাড়ীখনৰ ভিতৰত হাঁহি ফূৰ্তিৰ মাজেৰে পাৰ কৰিছিলোঁ যিহৰ কাৰণে আমি কোনো এজনীয়ে একো ব'ৰ ফিল কৰা নাছিলোঁ গোটেই জাৰ্ণিটোত আৰু চবেই বহুত এনজয় কৰি গৈছিলোঁ আৰু চবেই আমি বহুত এক্সাইটেড হৈ আছিলোঁ সেইটো টাইমত কাৰণ আমি লাইফত ফাৰ্ষ্ট টাইমৰ কাৰণে সেইদিনাখন কেম্পিং কৰিবৰ কাৰণে গৈছোঁ তাকো ফ্ৰেণ্ডছৰ লগত এনেদৰে মুক্ত মনে আৰু এইটো এটা বহুত এডভেঞ্চাৰাছ লাইফ আমি এক্সপিৰিয়েঞ্চ কৰিব গৈ আছিলোঁ সেইকাৰণে আমি প্ৰত্যেকজনী ছোৱালী বহুত এক্সাইটেড হৈ আছিলোঁ আৰু ফূৰ্তিতে আমি পূৰা হুলস্থুল কৰি মেলি নাচি বাগি গাড়ীখনত গৈছিলোঁ আৰু যিহৰ কাৰণে আমাৰ লগত যোনজন দাদা গৈছিলে ড্ৰাইভাৰ ছিটত তেওঁ ব'ৰ খাই গৈছিল তেওঁ চাগে ভাবিছিলে এই ক'ত আজি কাৰ পাল্লাত পৰিলোঁ কিন্তু আমি তেওঁৰ কথা একো পাত্তাই দিয়া নাই আমি অকল নিজে এনজয় কৰাত বিজি নিজে হুলস্থুল কৰা পূৰা ডান্স চান্স কৰি মেলি নাচি বাগি ফুৰাত বিজি আছিলোঁ আৰু এনেদৰে আমি আমাৰ জাৰ্ণিটো কৰিছিলোঁ আৰু ফূৰ্তি কৰি এনেদৰে গৈ আমি ফাইনেলি বহুত বিচাৰিব লগা হৈছিল সেইখন ভিলেজখন স্নংডং ভিলেজ বুলি কোৱা হয় যোনটো আমাৰ মানে খাচী ৱৰ্ড হয় তো সেইকাৰণে আমাৰ ইমান ভালকৈ নুফুটে এয়া ৰাস্তাত আমি ফটো এনেকৈ ক্লিক কৰিছিলোঁ ক্লিক কৰি এয়া ফাইনেলি আমি গধূলি মানে ৰাতি হ'ল তেতিয়া আমি তাত পাইছিলোঁগৈ আৰু পোৱাৰ পিছত আমি তাত বস্তুবিলাক চব ঠিক ঠাক কৰি মেলি নিজৰ টেণ্টবিলাক ঠিক ঠাক কৰি খানা বনাবৰ কাৰণে যোনবিলাক যাৱতীয় সামগ্ৰী হয় সেই সামগ্ৰীবিলাক আমাৰ তাৰে অ'নাৰজনে আমাক মেনেজ কৰি দিছিলে আৰু সেইবিলাক চব ঠিক ঠাক কৰি আমি চবেই ডান্স কৰাত বিজি হৈ গৈছিলোঁ পূৰা মিউজিক ছিষ্টেম লগাই লৈছিলোঁ আৰু আমি ফুল এনজয় কৰিছিলোঁ আৰু তাত যোনবিলাক টেণ্ট পোৱা যায় তাত এটা টেণ্টত দুজনকৈ শুব পাৰি আৰু এটা টেণ্টত 700 ৰুপিজ লয় আৰু এয়া চাওক আমি পূৰা এনজয় কৰিছিলোঁ পূৰা নাচি মেলি তাৰপিছত ফটোশ্বুট কৰিছিলোঁ তাৰপিছত নিজে খানা চানা বনাই খাইছিলোঁ আৰু আমি তাতে বনফায়াৰো কৰিছিলোঁ এনেদৰে পূৰা হুলস্থুল কৰি মেলি আমি পাৰ কৰিছিলোঁ আৰু এয়া মই পৰ্ক ষ্টিক বনাইছিলোঁ পৰ্ক ষ্টিক
পৰ্ক কিনি আনি পৰ্ক ষ্টিক বনাইছিলোঁ আৰু এনেদৰে অলপ আড্ডা মাৰি মানে লেকচাৰ মাৰি আমি সেইদিনা শুই গৈছিলোঁ পিছদিনাখনৰ কাৰণে ৰেডি হ'বৰ কাৰণে। এতিয়া এয়া নেক্সট ডে মৰ্ণিং। এয়া ৰাতিপুৱা শুই উঠিয়েই মই সোনকালে সাৰ পাই গৈছিলোঁ আৰু টেণ্টৰ চেইনডাল খুলিয়ে মই ডাইৰেক্ট ফটো ক্লিক কৰিছিলোঁ। আৰু এইবিলাক টেণ্ট হয় য'ত আমাৰ ফ্ৰেণ্ডছবিলাক আছিলে দুজনী দুজনী কৰি। আৰু এইটো আমাৰ সেই ঠাইডোখৰ এটা ধুনীয়া ভিউ হয়। চাওকচোন ইমান ধুনীয়া ভিউ, কেতিয়াও লাইফত দেখা নাছিলোঁ। এনেকুৱা এটা ফ্ৰেছ মৰ্ণিং ৰাতিপুৱা কেতিয়াও পোৱা নাছিলোঁ যে শুই উঠি চকু মেলিয়ে চিধা ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ এটা দেখিম। আৰু একদম যেন ওচৰতে এখন নদী আছে যাৰ কুলু কুলু শব্দ আমাৰ কাণত আমি শুনিবলৈ পাওঁ। আৰু তাৰপিছত উঠিয়ে আমি দেখিছোঁ এটা সেউজীয়া পৰিৱেশ, গোটেই শিল আৰু গছ গছনিৰ মাজত আমি আছোঁ। এটা বহুত ধুনীয়া লগা পৰিৱেশ আমি এক্সপিৰিয়েঞ্চ কৰিছিলোঁ। আৰু আগদিনাখন যিহেতু আমি ৰাতি পাইছিলোঁগৈ তো সেইকাৰণে আমি ভিউটো দেখি পোৱা নাছিলোঁ, পিছদিনাহে দেখিছোঁ। আৰু তাৰপিছত আমি ছুইমিং কৰিবৰ কাৰণে ওচৰৰ ৰিভাৰখনত ৰেডি হৈছিলোঁ আৰু সেইকাৰণে তেতিয়া ৰেডি হৈ ফটো কেইকপিমান শ্বুট কৰিছিলোঁ। আৰু তাৰপিছত আমি এতিয়া ৰিভাৰখনত ছুইমিং কৰিবৰ কাৰণে লাইফ জেকেটৰ কাৰণে গৈ আছোঁ। শিলে শিলে খোজকাঢ়ি ফুৰোঁতে আমাৰ বহুত কষ্ট হৈছিলে, তেতিয়াও আমাৰ এনাৰ্জি ল' হোৱা নাই, তেতিয়াও আমি গৈয়ে আছোঁ এনজয় কৰিবৰ কাৰণে। ভিডিঅ' বুলি কৈ দিয়া লগালো মই হয় তো মানে ষ্টাৰ্ট হৈ গ'ল। গৈ আছে সেয়া মোৰ লগৰ পঞ্চমী হয়। জপিয়াই দে, জপিয়াই খালি পৰিও দিবি। মই এভাৰেষ্ট মাউণ্ট এভাৰেষ্ট বগাইছো। মোৰ লগৰ পঞ্চমীক চাওকচোন পিছে পিছে, তাইতো গাত ততেই লগা নাই। আজি কি কোনে কি সপোন দেখিলে, কি ডিমজিমে কি কৈছিলে? মই মোৰ সপোনটোৰ কথা কৈ আছোঁ, যোনটো মই ৰাতি শুই থাকোঁতে দেখিছিলোঁ ফটো মাৰি থকা। ডিমজিমে কি সপোন দেখিলে? চবে উঠি বোলে ফটো মাৰি থকা দেখিলে। ঐ বি কেয়াৰফুল। এইফালে এজনী পৰি গ'ল। কোনফালে? ইয়াতে আমি নিজৰ কাৰণে লাইফ জেকেট বিচাৰি বিচাৰি ঘূৰি ফুৰিছোঁ। ক'ত পায় লাইফ জেকেট, তাত কিনিবলৈ পায়, এটাত 50 ৰুপিজ লয়। সেইটোৱে ক'ত বিক্ৰী কৰি আছে তাকে বিচাৰি বিচাৰি আমি ঘূৰি ফুৰিছোঁ, যাতে আমি পানীত সাঁতুৰি মেলি অলপ পানী খেলিব পাৰোঁ, এনজয় কৰিব পাৰোঁ। আৰু লাইফ জেকেট নোহোৱাকৈ ৰিভাৰখনত তেওঁলোকে এলাউ নকৰে, সেইকাৰণে। আৰু এয়া আমি ফাইনেলি লাইফ জেকেট পাই মেলি চবেই একদম পানীত নামি দিলোঁ। আৰু তাৰপিছত যোনে ছুইম কৰিব জানে, যোনে সাঁতুৰিব জানে সি সাঁতুৰিছে, যোনে এনেই নাজানে সাঁতুৰিব সি পানী খেলিছে। ময়ো বাৰু নজনাৰ ভিতৰতে পৰোঁ, তেতিয়াও মই তাতে গৈ শিকিছোঁ, মানে এনেকুৱা টাইপ। যোনকেইজনীয়ে সাঁতুৰিব জানে সেইকেইজনীৰ পৰা এনেই শিকিছোঁ কেনেকৈ সাঁতুৰে, মানে এনেই অলপ আৰু। তো বিৰাট ভাল লাগিলে পানী খেলি। আৰু পানীখিনি ইমানেই ঠাণ্ডা, আৰু সেইটো টাইমত ৰাতিপুৱা ৰ'দটো দি আছিলে পূৰা বেছিকৈ মানে। আৰু মানে তাতে ঠাণ্ডা পানীত একদম পূৰা সাঁতুৰিছোঁ, ইমানেই ভাল লাগিলে কি ক'ম। আৰু তাত তলত যোনবিলাক শিল আছে, ওপৰৰ পানীটো ইমানেই শীতল, মানে পানীটোৰ পৰা একদম পূৰা দেখি থাকি শিলটো, কিন্তু শিলখিনি তলত পিছল বাৰু। তেনেকৈ শিলে শিলে ইমান দূৰ খোজকাঢ়ি গৈ মেলি আকৌ তাত গৈ সাঁতুৰিছোঁ, তাতো পিছল শিল, পিছলি পৰিছোঁ, কিমান যে দুখ পাইছোঁ। তেতিয়াও কিবা এটা ভাল লাগিছে, মানে আমি এনজয় কৰিছোঁ।
বেছি এনজয় কৰিব পাৰিলোঁ আমি সেইদিনা। যদিও প্ৰথমতে গৈ পেলাই যেতিয়া আমি ৰাতি পাইছিলোঁগৈ তেতিয়া অলপ ভয় খাইছিলোঁ ইমান জংঘলৰ মাজত কেনেকৈ থাকিম বুলি, কিন্তু পিছত মানে গম পালোঁ পিছদিনাখনলৈকে যে বহুত ছেফটি জেগা হয় আৰু তেওঁলোকে বহুত ছোৱালীৰ কাৰণে হওক বা ল'ৰাৰ কাৰণে হওক বহুত মানে প্ৰিকশ্যন লয় আৰু বহুত ছেফটি হয়, মানে বহুত ছেফটি জেগা হয়। ল'ৰা ছোৱালী দুইজনে মানে তাত ধুনীয়াকৈ নিজৰ এইটো বিন্দাছ এনজয় কৰিব পাৰে। হেঁপাহ পলুৱাই পানী খেলাৰ পিছত এয়া আমি ফ্ৰেণ্ডৰ লগত কেইকপিমান ফটো ক্লিক কৰিছিলোঁ বেলেগ বেলেগ প'জ দি। আৰু মই বাৰু তাতে পৰিছিলোঁ, তাত ব'টিঙো কৰিব পাৰি। ব'টিং কৰিবৰ কাৰণে যোনবিলাক ব'ট ৰাখিছিলে তাতে গৈ পিছল খাই ধামকৈ পৰিলোঁ, তেতিয়া গোটেই ছাল তাল এৰ খাই গ'ল, মানে ইমানেই বেয়াকৈ পৰিলোঁ। এই ছাইডত যে দেখিছে কালাৰফুল, এইবিলাক ব'ট হয়। এনেদৰে হেঁপাহ পলুৱাই এনজয় কৰি আমি ভালদৰে গা চা ধুই ফ্ৰেছ হৈ পেলাই এই জেগাডোখৰ এই ভিলেজখন আমি বিদায় দিলোঁ। আৰু এয়া আমি এখন ফটো পূৰা মানে কাপোৰ কানি চব লৈ মেলি ওলালোঁ তাৰ পৰা। আৰু এতিয়া আমি ক্ৰাংচুৰী ৱাটাৰফল গৈ আছোঁ। আৰু ক্ৰাংচুৰী ৱাটাৰফল, এইটো হৈছে ৱাটাৰফল, বিৰাট ধুনীয়া। আৰু ইয়াতো কেম্পিং কৰিব পাৰি, এই ৱাটাৰফলটোৰ ইফালে ছাইডতো কেম্পিং কৰিব পাৰি। কিন্তু আমাৰ ইমান এনাৰ্জি নহ'ল, অলৰেডি সেই ভিলেজখনতে আমাৰ এনাৰ্জি চব গুচি গ'ল। জাষ্ট আমি ৱাটাৰফলটো চাবৰ কাৰণে ইয়াতে গ'লোঁ। আৰু এই ৱাটাৰফলটোৰ কাৰণেও ইমানেই তলত যাব লাগে, আমি খোজ কাঢ়োঁতে ভাগৰ লাগি গ'ল। মানে নামি যাওঁতেতো ভালকৈ নামি গ'লোঁ আৰু তাত ফটো চটো ক্লিক কৰিলোঁ, কিন্তু যেতিয়া ঘূৰি ওপৰলৈ উঠি আহিছোঁ আমাৰ অৱস্থা বেয়া, মানে ইমানেই ভাগৰ লাগিছে। তাতে আগদিনাখনৰ পৰা ভাগৰত এয়া আমি ফটো ক্লিক কৰিলোঁ তাতে। তাৰপিছত আৰু আমি তাতে ৱাটাৰফলটোৰ পৰা খোজকাঢ়ি আহোঁতে ৰাস্তাই তাত কমলা চমলা বিক্ৰী কৰি থাকে বাচ্ছা কিছুমানে, সেইবিলাকৰ পৰা কমলা চমলা খাই লাহে লাহে আহি আছোঁ। মোৰতো অৱস্থা বেয়া হৈ গ'ল, মই ওপৰলৈ উঠি আহিব পৰা নাই। মই এনেকুৱা লাগিছে বিচনা এখন দিলে কোনোবাই মই তাতে শুই যাম, মানে ইমানেই ভাগৰ লাগিছে। সেইকাৰণে ইয়াতে কেইকপিমান চবেই ফটো ক্লিক কৰিলোঁ আৰু বেছি তেনেকৈ চুইমিং কৰিবলৈ ইয়াত নহ'ল। এনাৰ্জি আমাৰ একদম নাইকিয়া হৈ গ'ল। আৰু আমি অলৰেডি সেইদিনাখন যোনদিনা গৈছিলোঁ ঢেৰ মানুহ আছিল আৰু সেইকাৰণে চুইমিং কৰা নহ'ল। এনেকৈ ফ্ৰেণ্ডছৰ লগত ফটোৱে ক্লিক কৰিলোঁ। ফটো চটো ক্লিক কৰি আমি পুনৰ গুৱাহাটীৰ অভিমুখে আগবাঢ়িলোঁ। আৰু আহোঁতে ৰাস্তাত ভিডিঅ' কৰা নহ'ল। আৰু এইটোৱে আছিল মোৰ ভিডিঅ' শ্বিলং ভিজিট কৰাৰ। শ্বিলঙততো বহুত বেলেগ বেলেগ ঠাই আছে, তাৰে শ্বিলঙৰ বিৰাট ধুনীয়া দুখন ঠাই আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু যদি আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যদি পাৰে। কিন্তু লাইকটো কৰিবই হা, এনেওতো ভাল পাব চাগে। যোনবিলাক ট্ৰেভেল ফ্ৰেণ্ডলি হয়, যোনবিলাকে ফুৰি ভাল পায়, সেইবিলাক তেওঁলোকেতো ভাল পাবই চাগে। আৰু সেইটোৱে। আৰু আপোনালোক কোনোবা যদি মোৰ চেনেলটো নতুন হয় তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব, যাতে মই আপলোড দিয়া ভিডিঅ'ছবিলাকৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে অতি সোনকালে আৰু অতি সহজে পাই থাকে। আৰু যদি আপোনালোক যোনে মানে চাই আছে তেওঁলোক মোৰ চেনেলত আগৰ পৰাই আছে, তেতিয়াহ'লে প্লিজ ভিডিঅ'বিলাক লাইক কৰিব। আৰু চাই ভাল লাগিল নে নালাগিল সেইটো তলত কমেণ্ট বক্সত কমেণ্ট কৰি মোক জনাব। তো তেতিয়াহ'লে